গাইছ আপোনালোকে চাব পাৰি আছে মোৰ নাম্বাৰ প্লেটটো কাইবা ভাঙি থৈ দিছে পাৰ্কিঙত। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নুৰ ডেভিড ব্লগ। আশা কৰোঁ আপোনালোকে সবেই ভালে আছে। অইন দিনাৰ দৰে আজি মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি গাইছ দুটা কাম কৰিম। তো এক নম্বৰ হ'ল মোৰ গাড়ীৰ নাম্বাৰ প্লেটটো বনাব দি আহোঁ, আৰু 2 নম্বৰে বালাজী টেম্পলখন দেখাম। বহুত ধুনীয়া জেগা, বহুত ভাল লগা জেগা। তো আপোনালোকে চাই থাকক বালাজী টেম্পল আৰু এনজয় লৈ থাকক। তো গাইছ আপোনালোকে চাব পাৰি আছে মোৰ নাম্বাৰ প্লেটটো কাইবা ভাঙি থৈ দিছে পাৰ্কিঙত থৈ দিছিলোঁ। তো নাম্বাৰ প্লেটটো বনাব দি আহোঁ আৰু বালাজীখন দেখাই লৈ আহোঁ। মোৰ বাইকখন ধোৱা নাই কাৰণ বতৰটো বহুতেই বেয়া, বৰষুণ দি আছে সদায়। তো আজি বৰষুণ দিয়া নাই, আজি বা কালি ধুই দিম। তো এইটো ইগন'ৰ কৰক, বলক ডাইৰেক্ট মটৰ বলিঙত লগ পাই আছোঁ। তো গাইছ আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' এইটো চেনেলত পাই থাকিব। আৰু গাইছ এতিয়া আমি যাই আছোঁ নাম্বাৰ প্লেটটো দোকানত বদলাব দিওঁ, বদলাই কিনে আপোনালোকক বালাজী দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক, লাগি থাকক। তো আপোনালোকে যদি আমবাৰী ধেৰেনপাৰা এইটো ছাইডৰ পৰা গণেশপাৰাৰ পৰা যদি আহে, তো কটাবাৰীৰ পৰা আপোনালোকে লেফ্ট ছাইডে সোমাব লাগিব। যেনে মই সোমাই আছোঁ এতিয়া। লেফ্ট ছাইডেদি অলপমান সোমাই কিনে বালাজীৰ ওচৰতে পৰে, ISBTৰ লগতে দোকানটোত ভাল ৰেপিং চেপিঙো কৰে আৰু নাম্বাৰ প্লেটো বদলাই দিয়ে। আৰু গাড়ীৰ যিবিলাক ষ্টিকাৰ আছে চব ষ্টিকাৰো লগায়। তো আপোনালোকে আহি কিনে যদি ভিডিঅ'টো চাই থাকক, মই দোকানীটো কি বনায় কি নবনায় মই নিজে দোকানৰ মুখৰ পৰা শুনাই কিনে আপোনালোকক কৈ দি আছোঁ। তো ফাইনেলি আমি দোকানটো পাই গ'লোঁ, এইটো ৰাইট ছাইডৰ দোকানটো। চাওঁ দোকানীটো কি কৰি আছে, নাম্বাৰ প্লেটটো বদলাব দিওঁ। ফাইনেলি আমি পাই গ'লোঁ, এতিয়া নাম্বাৰ প্লেটটো বদলাম আমাৰ এইটো দোকানটো। আপোনাৰ এইটো এড্ৰেছটো অলপ কৈ দিয়ক। katahbari near ISBT manasha mandir, in front of manasha mandir. গাড়ীৰ নাম্বাৰ প্লেট চব বদলায় ন। তো গাইছ আপোনালোকে নাম্বাৰ প্লেট বা গাড়ী ৰেপিং যদি কৰে তো এইখন দোকানত আহিব। বহুত ভাল ৰেপিং কৰে আৰু কম দামতে কৰে। তো ভাল ৰেপিং কৰিব। আপোনালোকে যদি ভাল লাগে আহিব এইটো দোকানত। তো গাইছ দোকানীটোৰ নম্বৰ ডিছক্ৰিপশ্যনত আছে, চেক কৰি ল'ব আপোনালোকে যদি ৰেপিং কৰে। তো খুৰা আমি আহিছোঁ দিয়ক। তো আমাৰ নম্বৰ প্লেটটো হৈ গ'ল। তো এতিয়া আমি যাওঁ আপোনালোকক বালাজীৰ ভিউটো দেখাই লৈ আহোঁ। তো বলক আমাৰ লগত লাগি থাকক। আহি এতিয়া গাইছ ISBT পালোঁ। ISBTৰ লগতে বালাজী হয়, বালাজী টেম্পল। বহুত ডাঙৰ এইটো এটা মন্দিৰ হয়। বহুত ভাল লাগে জেগাটো, আৰু মন্দিৰটো চাই কিনে বহুত ভাল লাগে। বহুত দূৰৰ পৰা মানুহ আহে, অসমৰ বাহিৰৰ পৰাও আহে মানুহ, টুৰিষ্ট আহে চাবলৈ। তো আপোনালোকক মই দেখাৰ চেষ্টা কৰি আছোঁ, যিখিনি পাৰোঁ গাইছ মই ভালদৰে দেখাম। আপোনালোকে চাই থাকক, স্কিপ নকৰক। তো গাইছ ফাইনেলি আমি বালাজীৰ সন্মুখত পালোঁ, গেটৰ সন্মুখত। তো গেটৰ ভিতৰত এণ্ট্ৰি লৈ আপোনালোকক চব ভালদৰে দেখাই আছোঁ। ভিতৰলৈ সোমালোঁ। ৱাও, কি বিউটিফুল নজাৰা। চাওকচোন গাইছ, কি ধুনীয়া জেগা। আৰু মন্দিৰখনো গাইছ বহুত ভাল লগা। আৰু বাইকখন পাৰ্কিং কৰি থৈ কিনে আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে যদি গাড়ী লৈ আহে তো মাৰুতিৰ পাৰ্কিং হয়, আৰু আমি সেইয়া তাতে বাইকখন থৈছোঁ। এইটো মোৰ ব্লেক পান্থাৰখন। তো লগতে চাওকচোন কি ধুনীয়া জেগা। তো এতিয়া চাওক, এইটো হ'ল বালাজী টেম্পল মন্দিৰ। এইটো হ'ল বালাজী মন্দিৰৰ মেইন গেট, আৰু ভিতৰত হ'ল মন্দিৰটো। তো গাইজ বালাজীত বহুতকেইটা মন্দিৰ আছে গাইজ, যিখিনি পাৰোঁ চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। আপোনালোকে চাই থাকক। তো গাইছ আৰু এটা কথা আপোনালোকে শুনি লওক। তো জোতা চেণ্ডেলখন ইয়াতে থৈ কিনে শুনি লওক। তো ইয়াৰ পৰা লাড্ডু প্ৰসাদ কিনিব লাগে। তো ইয়াৰ পৰা বিক্ৰী কৰে 50 টকা কৰি লয়। আপোনালোকক মই জুম কৰি দেখাই আছোঁ, আপোনালোকে চাই লওকচোন। এইটো চাওক
জুম কৰি কিনে চালে ন গাইজ তো এতিয়া বলক আমি বেলেগ জেগা চাই আহোঁ পঞ্চ সাপ এটা আছে সেইটো চাই আহোঁ বলক আপোনালোকে চাওক এইটো পঞ্চসাপৰ কাৰণে এটা লাইক মাৰি দিয়ক ভিডিঅ'টো আপোনাৰ যোনে চিনি নাপায় গাইজ সেইজনক কৈ দি আছোঁ এইটো গুৱাহাটী ISBT হয় তো ISBTৰ লগতে বালাজী হয় শ্বৰ্টকাট এইটো ISBTখন চবেই চিনি পায় তো গাইজ বালাজীতে আৰু এটা মন্দিৰ এইটো মন্দিৰটোৰ নাম হ'ল শ্ৰী পদ্মাৱতী এই ভিতৰত লিখা আছে তো মই তাৰ পৰা চাই কিনে ক'লোঁ তো আপোনালোকে চাই থাককচোন লাষ্টলৈকে গাইজ তো এইটো হ'ল বালাজীৰ মেইন গেট এইটোৰ ভিতৰত আৰু এটা মন্দিৰ আছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কোনোবা যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবটো মেইন ছাবস্ক্ৰাইব কৰিলে গাইজ নতুন নতুন ভিডিঅ' পাই থাকিব মোৰ এইটো চেনেলত তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ অতি শীঘ্ৰে বাই